যেতিয়া আপোনালোকে গীত শুনে বা নিজে গীত গায় সবতকৈ বেছি ইম্পৰ্টেণ্ট কি জানেনে কি কথাই মেটাৰ কৰে যে আপোনাৰ ভইচ টোনটো কেনেকুৱা এতিয়া আপোনালোকে মন কৰিব সবৰে ভইচ টোনটো ভাল নালাগে কোনোবা এজন পাৰ্টিকুলাৰ ছিংগাৰৰ যিটো টোন আছে যিটো তেওঁলোকৰ সুৰৰ প্ৰজেকশ্যন হয় সেই প্ৰজেকশ্যনটো খুব বেছি ধুনীয়া হয় বা মানুহৰ হাৰ্টত টাচ কৰে তেতিয়া আপোনালোকে গীতটো সম্পূৰ্ণ শুনে নহ'লে আপোনালোকে স্কিপ কৰি দিয়ে ভইচ টোনটো ধুনীয়া কৰাটো বহুত বেছি দৰকাৰ ভইচ টোনটো তিনিটা বস্তুৰ ওপৰত বেছি ডিপেণ্ড কৰে প্ৰথমটো হৈছে আমাৰ চেষ্ট এৰিয়াটো মানে আমাৰ বুকুৰ পৰা যিটো শব্দ আমি নিৰ্গত কৰোঁ সেইটো হৈছে মানে চেষ্ট ভইচ বুলি আমি যাক কওঁ আৰু এটা হৈছে মুখৰ ভিতৰত যিটো ভইচ ৰিজনেণ্ট হৈ পেলাই আপোনাৰ বাহিৰলৈ ওলায় মানে অৰেল যিটো ৰিজনেণ্ট হয় আৰু সেইটো বাহিৰলৈ ওলায় সেইটো এটা টোন হয় আৰু এটা হৈছে নেজেল কেভিটি নেজেল মানে যিটো আপোনালোকে নাকেৰে উচ্চাৰণ কৰা বুলি কয় এটা কথা মই কৈ দিওঁ নাকেৰে উচ্চাৰণ কৰি গোৱাটো বেয়া নহয় কিন্তু আপোনালোকে মানে একদম পুৰা বেলেঞ্চিঙত কৰিব লাগিব বহুত ছিংগাৰে বহুত গীতত নেজেল ভইচ অকণমান হ'লেও ইউজ কৰে আৰু সেইটো বস্তু আপোনালোকে যেতিয়া জানিব তাৰ কণ্ট্ৰলটো কৰিব জানিব তেতিয়াহে তাৰ আচল প্ৰজেকশ্যনটো ওলাব মানে ভইচটো ভালকৈ আপোনালোকে প্ৰজেক্ট কৰিব পাৰিব গতিকে এই সৰু সৰু বস্তুবোৰ জনাটো বহুত দৰকাৰ আপোনালোকে তেতিয়া বহুত বেছি এটা ভাল টোন আপোনালোকে এচিভ কৰিব পাৰিব চেষ্ট ভইচ মিক্স ভইচ আৰু নেজেল ভইচ কেনেকৈ ইয়াক ইম্প্ৰুভ কৰিব পাৰি কেনেকৈ ইয়াক বেলেঞ্চ কৰিব পাৰি এই গোটেই কথাবোৰ আপোনালোকে ভালকৈ মানে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব